ঘৰতে বহি খুব কম সময়তে সহজতে মচমচীয়া আলু চিপছৰ সোৱাদ ল'বলৈ আমি লৈছোঁ এটা ডাঙৰ আকাৰৰ আলু। যদি আপোনাৰ ওচৰত ডাঙৰ আকাৰৰ আলুটো উপলব্ধ নাই তেনেহ'লে মজলীয়া 2 বা 3টা আপুনি ল'ব পাৰে, যিমান চিপছ আপুনি খাব বিচাৰে। তাৰপিছতে আমি স্লাইচ কৰি লৈছোঁ, পাতলকৈ স্লাইচ কৰি লৈছোঁ। চালাড বনোৱা সঁজুলিটো দি আমি এনেদৰে স্লাইচ কৰি লৈছোঁ। তাৰপিছত প্ৰতিটো পিচ এখন শুকান কাপোৰেৰে খুব ভালদৰে মচিছোঁ, যাতে পানী ভাৱটো একেবাৰে নাথাকে। খুব ভালদৰে মচি ল'ব, কাৰণ এইটো ষ্টেপ খুবেই গুৰুত্বপূৰ্ণ, তেতিয়াহে কিন্তু মচমচীয়া হ'ব। যদি প্ৰতিটো পিচ খুব ভালদৰে শুকানকৈ মচি লোৱাৰ পিছত আমি কেৰাহীত তেল বহালোঁ, তেল গৰম কৰিলোঁ। ৰিফাইন অইলত অলপকৈ এনেকৈ আলু পিচ দি যাব আৰু তাৰপিছতে দেখিব অকণমান ৰঙচুৱা, মানে দুইফালে যেতিয়া ট্ৰান্সপাৰেণ্ট নিচিনা দেখা যাব তেতিয়া গম পাব যে ভালদৰে ফ্ৰাই হৈ গৈছে, নমাব পাৰি। গতিকে তাৰপিছত এনেকৈ নমাব। চাওক এটা চিপছৰ মানে এটা আলুৰ দ্বাৰা কিমানখিনি চিপছ হৈ গ'ল, আৰু 10 টকীয়া আলু পেকেটটোত কিমানকণ থাকে তুলনা কৰি চাওকচোন। আৰু এইখিনি স্বাস্থ্যৰ পক্ষে ভালো হয়। ইমান দিনৰ পৰা প্ৰিজাৰ্ভ কৰি ৰখা আলু পেকেট ভালনে? এইটো ভাল। গতিকে তাৰপিছত আমি নিমখ দিছোঁ অকণমান, জলকীয়া গুড়ি অকণমান দিছোঁ, চাট মছলা দিছোঁ। তাৰপিছত চাওক ক্ৰিস্পিও হৈছে আৰু ৰৈ নাথাকিব, চাহ বনাই লওক আৰু ধুনীয়াকৈ সন্ধিয়া পৰিয়ালৰ লোকৰ লগত মচমচীয়া আলু চিপছৰ সোৱাদ লওক। কেনেকুৱা পালে প্লিজ মোক কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব।